নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আমাৰ চেনেলত। এইটো মোৰ নতুন ভিডিঅ' হয়। আগতে এটা চেনেল আছিল বাৰু, কিন্তু এটা কাৰণবশতঃ মোৰ ইউটিউব চেনেলটো ভিডিঅ' দিব নোৱাৰা হ'লোঁ। আৰু আজি এটা নৰ্মেল ব্লগ বনাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। মোৰ দুটামান পাৰ্চেল আহি আছে মিণ্ট্ৰাৰ পৰা, আৰু কিনো পাৰ্চেল আহিছে আপোনালোকক মই দেখাম। আপোনালোকে চাই থাকক ভালকৈ, আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মই ফোন এটা কৰি লওঁ। এতিয়া আপোনালোকক মই পাৰ্চেলকেইটা আনবক্সিং কৰি দেখাম। বৰ্তমান পাৰ্চেলকেইটা মোৰ বেগত আছে। মই দেখাই আছোঁ, পাৰ্চেলকেইটা মই দেখাই আছোঁ। বেগত আছে পাৰ্চেলকেইটা। পাৰ্চেলটো কি আহিছে আপোনালোকক মই দেখাই আছোঁ, ভালকৈ আপোনালোকে চাই থাকক। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এটা সৰু ভিডিঅ' বাৰু। আৰু এটা আছে, মই আপোনালোকক দেখাই আছোঁ। এইটো আপোনালোকে চাই থাকক। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থৈ দিলোঁ তাক। এতিয়া মই এইটো আনবক্সিং কৰি দেখাম আপোনাক। মিণ্ট্ৰাৰ পৰা আহিছে বাৰু পাৰ্চেলটো। এইটো এটা লেডিজ জেকেট। চাওক, এটা লেডিজ মই পেকেটটো খুলি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। অৱশ্যে পেকেটটো খুলি হ'ল। জেকেটটো এইটো চাওক, এইটো হৈছে জেকেটটো। জেকেটটো ইমান বেয়া অহা নাই, লেডিজ জেকেট হয়। চাওক আপোনালোকে, কেমেৰাত ফকাচ হৈ গৈছে দেই। এইটো হয় জেকেটটো। জেকেটটো মই ফটো আপোনালোকক
দি দিম বাৰু ভালকৈ। এইটোহে জেকেটটো। অৱশ্যে জেকেটটো বেয়া অহা নাই। ভিতৰত কাৰণে এনেকুৱা হৈছে। এতিয়া এইটো আনবক্সিং কৰিম মই। কওক, এইটো দেখাই দিওঁ, এইটো এটা জেকেটে হয় বাৰু। মই দেখাই দিছোঁ এইটো। এইখন হৈছে বিল। বিলখনৰ লগত আমাৰ কোনো কথা নাই, আমাক জেকেটটো লাগে। জেকেটটো চাওঁ মই। জেকেটটো চাই আপোনালোককো দেখাওঁ। বাহ, ধুনীয়া জেকেট আহিছে বাৰু এইটো। এইটো চাওক আপোনালোকে, ইয়াৰ মই ফটো আপোনালোকক দি দিম। যদি আপোনালোকৰ ভাল লাগে মই লিংকো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কিনিব পাৰিব। কিনিব পাৰিব চাওক। এইটো হৈছে জেন্টছৰ জেকেট, এইটো হৈছে লেডিজ জেকেট। আৰু জেকেটকেইটা বেয়া অহা নাই অৱশ্যে, মই ভালেই দেখিছোঁ বাৰু। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। মই জেকেট দুটা ফটো আপোনালোকক দি দিম, আপোনালোকে চাব পাৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।